স্বাগতম জনাইছোঁ। আজিৰ টপিক হ'ল যে মোবাইল হেক কেনেকৈ কৰে। চাওক, আপোনাৰ সৰু ভাই বা সৰু ভণ্টি নহয় ল'ৰা বা ছোৱালী হোষ্টেলত লেখাপঢ়া কৰে, সিহঁতক স্মাৰ্টফোন কিনি দিছে। সিহঁতে ভাল কামত ইউজ কৰি আছে না বেয়া কামত ইউজ কৰি আছে, সেইটো আপুনি আপোনাৰ ঘৰত বহি মোবাইলতে চাব পাৰিব। তো তাৰ কাৰণে এটা এপ্লিকেশ্যনৰ সহায়তা ল'ব লাগিব। আৰু সেই এপ্লিকেশ্যনটোকে আৰু কেনেকৈ কৰিব লাগিব মই এইটো এটাকৈ বুজাই দিম আপোনাক। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আৰম্ভ কৰিব। তাৰ বাবে মই ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি ইয়াতে চাৰ্চ কৰিব লাগিব স্পাই ছেটআপ, SPY স্পাই স্পাই ছেটআপ সাৰ্চ কৰিলে তো ফাৰ্ষ্ট লিংকটো অ'পেন কৰিব। মই অ'পেন কৰিলোঁ। ইয়াতে ডাউনলোড ফ্ৰী এণ্ড্ৰইড স্পাই নাও ইয়াতে মাৰিব। ইয়াতে মাৰাৰ পিছত চব ডাউনলোডৰ অপশ্যন আহিছে, অ'কে মাৰি দিব। তাৰপিছত ডাউনলোড হৈ আছে, ডাউনলোড হৈ গৈছে, অ'পেন কৰিলোঁ। এতিয়া এইটো ইনষ্টল কৰিব লাগিব, মই ইনষ্টল কৰোঁ। তাৰপিছত ডিটেইলছ ইনষ্টল এনিৱেৰ আনছেফ ইয়াতে মাৰি ইনষ্টল কৰিব, হৈ যাব অ'পেন। তো তাৰ আগতে কি ইয়াতে ছেটিং কৰিব লাগিব। এই চাওক, প্লে ষ্ট'ৰ যায়, প্লে প্ৰডাক্টেড ইয়াতে যায়, এইবিলাক অন আছে, এইবিলাক অফ কৰিব লাগিব। ঠিক আছে, মই প্লে ষ্ট'ৰত গুচি যাম। প্লে ষ্ট'ৰ যোৱা নাই, এইটো নেক্সট ছেটিংছ বাপাও বহুত প্ৰব্লেম দি থাকে। এইটো অন কৰিব। অন কৰি দিছোঁ। এণ্টাৰ মেইল, মোৰ ইমেইল এড্ৰেছটো, তাৰমানে যিটো নাম্বাৰৰ পৰা আপুনি কল ডিটেইলছ বা ফোন আনিব বিচাৰিছে, কল ডিটেইলছ বা SMS ডিটেইলছ আনিব বিচাৰিছে, সেইটো নাম্বাৰ যিটো কাম কৰিব লাগিব। কমপ্লিট। হৈ গৈছে। চ' এনেকৈ আপুনি হেক কৰিব। এতিয়া সেইটো মোবাইলত তাৰমানে যিমান কল SMS আহিব চব আপুনি আপোনাৰ মোবাইলত চেক কৰিব পাৰিব। মই এইটো দেখি আছিলোঁ ক্লজ কেনেকৈ কৰিব। ক্লজ কৰিবলৈ হ'লে স্পাই ছেটআপ লগ ইন মাৰিব লাগিব। স্পাই ছেটআপ লগ ইনত মাৰিব। লগ ইন এতিয়া আপুনি যিটো ইমেইল এড্ৰেছ দিছোঁ আৰু সেইটো ইমেইলত এটা পাছৱৰ্ড যাব। ইয়াতে আপুনি যিটো ইমেইল এড্ৰেছ ইউজ কৰিছিলে সেইটো ইমেইল এড্ৰেছ দিব লাগিব। মই সেইটো দি আছোঁ। আৰু এটা কথা মনত ৰাখিব যে যিটো ইমেইল এড্ৰেছ আপুনি ইয়াতে ইউজ কৰিছিলে সেইটো ইমেইল এড্ৰেছ এটা SMS-ৰ জৰিয়তে এটা পাছৱৰ্ড যাব। মই সেই পাছৱৰ্ডটো কপি কৰি আনিছোঁ, মই পেষ্ট কৰি দিলোঁ, লগ ইন মাৰি দিলোঁ। টাইম আউট, I don't have password. হেক কৰা বস্তুটো বহুত জটিল, গম পাইছে? হৈ গৈছে, এতিয়া হৈ গৈছে। চাওক, মইতো মোৰ মোবাইলতে নেভাৰ চাওক, মোৰ মোবাইলত চব ডিটেইলছ আহি গৈছে। কল হিষ্ট্ৰী 0, SMS 0, এড্ৰেছ বুক 0, চব 0 আহি গৈছে। গতিকে আপুনি চাওক, মোৰ মোবাইলৰ নামটো আহি গৈছে Nokia 51+। চ' আপোনাৰ মোবাইলত চব আহিব, কিয়নো মইতো মোৰ মোবাইলতে ছেটআপ কৰিছোঁ আপোনাক দেখুৱাৰ কাৰণে। এই ছেম ছেটআপটো যিটো নাম্বাৰত আপুনি কৰিব বিচাৰে, চ' সেইটো মোবাইলটো
2 মিনিটৰ কাৰণে লৈ আপুনি এই সেটিংটো কৰি দিব। আপোনাৰ ইমেইল এড্ৰেছটো দিব আৰু আপুনি আপোনাৰ মোবাইলৰ পৰা দেখিব সি ক'ত কল কৰি আছে না কৰি আছে। গতিকে এইখিনি ভিডিঅ'টো কেনে লাগিল, যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।